নমস্কাৰ। এতিয়া আপোনালোকে ভিডিঅ'ত এজোপা ধুনীয়া তিয়ঁহ গছ দেখিছে আৰু এই গছজোপা এতিয়া যদি আমি ধুনীয়াকৈ ইয়াক প্ৰতিপালন কৰোঁ তেতিয়া তিয়ঁহ গছজোপা ধুনীয়াকৈ বাঢ়িব আৰু ইয়াৰ যিবিলাক তিয়ঁহ লাগিব সেইবিলাক তিতা নহয়। অন্য এজোপা গছ দেখাছোঁ, এজোপাত তিয়ঁহ এইটো 4-5 কিলা পাত হৈছেহে, ইয়াত তিয়ঁহ লাগিবলৈ আৰম্ভ কৰিলে আৰু এইটো তিয়ঁহ নৰয় আৰু হ'লেও মানে গছজোপাৰ কাৰণে বেয়া, সেইটো কাৰণে ইয়াত তিয়ঁহ এইটো আমি পাৰিলে ছিঙি দিব লাগে, তেতিয়া গছজোপা বাঢ়িবলৈ সুবিধা হ'ব। এইটো সময়ত কেনেকৈ গছজোপা প্ৰতিপালন কৰিব লাগে তাকে মই ভিডিঅ'টোত আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো সময়ত যদি আমি অন্যবিলাক খেতি কৰিব পাৰোঁ তেনেহ'লে তাৰ ভিতৰত জিকা, ধুন্দুলি, তুৰৈ এইবিলাক দেখিছে, এইবিলাক ৰঙালাও কৰিব পাৰে শেহতীয়াকৈ, দাংবডি আৰু এনেকুৱা বহুত আছে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি তিয়ঁহ গছ যেতিয়া ৰোপণ কৰোঁ তেতিয়া মন কৰিবলগীয়া কথাটো হ'ল তিয়ঁহ পুলিটো ৰুওঁতে তাৰ শিপাবিলাক যাতে নিছিগে বা নাভাগে তাৰ প্ৰতি যত্ন ৰাখিব লাগে আমি, কিয়নো আমি সকলোৱে জানো তিয়ঁহ গছৰ যদি শিপাবিলাক ছিগে তেতিয়াহ'লে ডাঙৰ হোৱাৰ পিছত যিমান ভালকৈ আপডাল কৰিলেও তাত তিয়ঁহবিলাক তিতা হয়। সেইকাৰণে কি কৰিব লাগে, যেতিয়া এই গছজোপা এনেকৈ ধুনীয়াকৈ বগাবলৈ আৰম্ভ কৰে, এতিয়া ইয়াত যদি আমি জেং বা কিবা খুঁটি আমি দিওঁ ধুনীয়াকৈ বগাই যাব পাৰিব আৰু তেতিয়া তলৰ পৰা বগালে গছজোপা ধুনীয়াকৈ বাঢ়িব আৰু ইয়াৰ ফল ফুল ভালকৈ লাগিব। কিন্তু এইটো সময়ত যদি আমি এই গছজোপা এহাতমান আঁতৰত বা এবেগেটতকৈ অলপ আঁতৰত যদি ধুনীয়াকৈ এটা গাঁত খান্দো ঘূৰণীয়াকৈ, তাত যদি আমি গোবৰ পুতি দিওঁ, ধৰি লওক এনেকৈ গাঁতটো খান্দিলে তাত এনেকৈ গোবৰ ল'লে আৰু গোবৰ লৈ এনেকৈ পুতি দিলে, যদি তেনেকৈ ঘূৰণীয়াকৈ গোটেই ৰাউণ্ডটো তেনেকৈ আপুনি গোবৰে পুতি দিয়ে, তিয়ঁহ গছত বেলেগ আমাৰ ইমান সাৰৰ প্ৰয়োজন নাই। আমি যদি শুকান গোবৰ ইয়াক পুলিটো ৰোৱাৰ আগতে দি লওঁ আৰু বগাবলৈ লোৱাৰ আগত যদি দিওঁ, সেইখিনি এই গছজোপাৰ কাৰণে আমি যদি ঘৰত খাবলৈ কৰোঁ ই যথেষ্ট হ'ব। যদি ব্যৱসায়িক ভিত্তিত কৰে সৰহকৈ তেতিয়া ৰাসায়নিক সাৰ দিয়াটো বেলেগ কথা। যিহেতু আপুনি ঘৰত খাবলৈ কৰিলে ৰাসায়নিক সাৰ দিয়াতকৈ বজাৰত পোৱা তিয়ঁহ কিনি আনি খোৱাই ভাল, তেতিয়া আপোনাৰ কষ্টও নহয় ইমান আৰু যেতিয়া মন যায় তেতিয়া কিনি আনি খাব পাৰিব। আৰু যেতিয়া গোবৰ সেনেকৈ চপাই দিব কাষত ঘূৰণীয়াকৈ, পুলিবিলাক চাব তলৰ পৰা ধুনীয়াকৈ ফেৰ মেলি ধুনীয়াকৈ তলৰ পৰা একদম ধুনীয়াকৈ গা কৰি উঠি আহিব এনেকৈ, আৰু তেতিয়া যদি গছজোপা এনেকৈ উঠে সেইজোপা নিশ্চয় বহুত ধুনীয়াকৈ ফল ফুল লাগিব। আৰু গছজোপা যেতিয়া বাঢ়িব পৰাপক্ষত কীটনাশক দ্ৰব্য ছিটিয়াই ৰাখিব, তেতিয়া গছজোপা পোকে আক্ৰমণ কৰিব নোৱাৰে। এয়া আছিল আজি ভিডিঅ'টোত ক'বলগীয়া কথা কেইষাৰ। আশা কৰোঁ নিশ্চয় ভাল লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰিব। ধন্যবাদ।